Difu Police Station Kapalu Difu Medical College and Hospital along Dr. Charlie Bom Inut Bokajanare su Komal Brahma Amithang Kido Aromalong Pini Analo Opor Kokthat Kachipide the Birta Kat News Asai Hemalong Birta Angle Dr. Charlie Bom Arisotum Kijui Boma Porwood Komal Brahma Arum Kachinkir Check Teklong Si Ajar Potum Inghap Kangpu Damahut Kangpu Nide Rajo Hemanung Inghap So Pen Kartikahud Kokthat Kachipi Pen Apran Kidam Teklong Si Prabjin Pen Principal Lapen Staff Atomakan Pachinido. Difu Medical College and Hospital Principal Pen, Difu Police Station along Tongsekot Pen Birta Kapali Ating Pen, Police Atumta Adema Long Palidun Si, Kado Kaviasai Chipari Ding Pondo. Kosom Pensi Amithangapran Kachen Ma, Lehea Lama Puthak, Birta Kang Chapoma Porhudan, Ki, Clarta Kalam Long Dundilang. Ji 12টা 12:30 মানত ৰুমত এজন এছ'চিয়েট প্ৰফেছৰ সাৰ্জাৰী আছিল তো মোৰ ফোনত আহা নাই তেখেতৰ ফোনত এটা খবৰ আহিছে যে কোনবা এজন ষ্টুডেণ্ট হোষ্টেলত সুইসাইড এটেম্প্ট কৰা বুলি তো লগালগ গলো তেখেত মই আৰু এজন ওয়াৰ্ডেন জনো গলো একেলগে গৈ প্লাই দেখিছো দ্যাট তেখেত নাই লৰাটো নাই কিন্তু তেওঁ নিজৰ ৰুমত হ্যাঙ্গিং পজিশনত পোৱা গৈছে আৰু হেয়াই মোৰ প্ৰথম দৃশ্য এই ল'ৰাটোৰ তাৰপিছত গম পালো যে কেইদিনমান আগতে ফাৰ্ষ্ট যেটো ইয়াতে মেডিকেলত পঢ়িলে যোনটো প্ৰথম ইউনিভাৰ্সিটি এক্সাম দিয়ে হেতু এক্সামটো দিছিলে তাৰ ফলাফল উলালে তিনিটা সাবজেক্ট থাকে হেতু এক্সামত হে তিনিটাতে তেখেত ফেইল কৰিলে তো হেতুৰ দুখত ডিপ্ৰেছনত তেওঁ মানে হয়তো ওভাৰকাম কৰিব পৰা নাই যোৱাকালি তেওঁ ঘৰৰ পৰা আহিছে তাৰ আগদিনা ঘৰলৈ গৈছিলে কিন্তু কিবা এটা কাৰণে যোৱাকালি গুছি আহিছে আজি যোনটো ডিপাৰ্টমেন্টৰ যোনটো সাবজেক্টত বেয়া কৰিছিলে তাৰে প্ৰফেছৰ তেওঁলোকক সবক মাতিছে যাতে এটা ৰেমেডিয়েল ক্লাছৰ দৰে বা কোনটোত কোনে কি অসুবিধা পাইছে হেখিনি সৰ্ট আউট কৰি প্লাই তেওঁলোকক বুজাই দিব কৈ দিব হেল্প আউট কৰিব বুলি প্লাই তো তেতিয়া তেওঁ বুলে কৈছিলে যে যাম 10:30 তেওঁৰ ফ্ৰেণ্ডক কৈছিলে যে যাম বুলি প্লাই কিন্তু তাৰ পিছৰ পৰা আৰু একো খবৰ নাই তাৰ পিছত 10:30 যেতিয়া 12টা বাজিল নে 12:30 বাজিলে তেওঁ লৰাজন তেওঁৰ ফ্ৰেণ্ড আহি প্লাই দৰজাত নক কৰিলে কুবালেও তেওঁ যেতিয়া উলুৱা নাই সেই ফ্ৰেণ্ডজন পিছপিনে গৈ প্লাই খিৰিকিৰ পৰা দেখিছে that he was hanging তো তাৰে তেতিয়া তেওঁলোকৰ হোষ্টেলৰ কেয়াৰটেকাৰ আহি প্লাই জোৰ জবস্তি যেতিয়া দৰজাটো খুলি দিলে তেতিয়া দেখা পাইছে that তেওঁ মানে hanging পজিশনত তো কোনো একো টাচ কৰা নাই আমি সিনিয়ৰ ফেকাল্টিবোৰ সব তাতে গৈ পাইছো পুলিচক খবৰ দিয়া হৈছে আৰু এতিয়া পুলিচৰ যি কৰিব লাগে হেতু কৰি প্লাই আমি ফ্যামিলিক বডিটো হ্যান্ডওভাৰ কৰি দিম ছাত্ৰজন কোন আছিল ছাত্ৰজন বুকাজানৰ বুলি কৈছে লৰাটোৰ নাম কমল ব্ৰহ্ম হেতু মই কিমান দূৰ ক'ব পাৰিম নাজানো কিন্তু ইয়াস পোৱা গৈছে তাৰ মেটাৰটো নহুদিব আৰু এতিয়া পুলিচৰ লগত আছে